কিছুমান দিন একেবাৰে সাধাৰণ যেন লাগে, কিন্তু এই সৰু সৰু মুহূৰ্তবোৰে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ। জীৱনত বহুত সপোন দেখিছিলোঁ, কিন্তু দেহামনু কোলাত লোৱাৰ মুহূৰ্তটোৱে আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ। আগতে নিজৰ বাবে সময় আছিলে, কিন্তু এতিয়া দেহামনুৰ লগতে সময়বোৰ কেনেকৈ পাৰ হৈ গৈ আছে ধৰিবই পৰা নাই। দেহামনু শুই থকাৰ সুযোগতে কাপোৰ কানি অলপমান ধুলো আৰু নিজেও গা পা ধুই আজৰি হৈ লৈছো। যাত্ৰা ইমান সহজ নহয়, কিন্তু তাৰ লগত প্ৰতিটো দিনেই বহুত ধুনীয়া। ৰাতি টোপনি কম হৈছে, কিন্তু মৰম আগতকৈ বহুগুণে বাঢ়িছে। এইপিনে মই অহালে দেহামনু উঠিলে, সেইকাৰণে তাক ধুনীয়াকৈ গা পা ধুৱাই এতিয়া ৰেডি কৰি আছো। এয়া দেখিছেনে, সি সাৰ পাই থকা অৱস্থাত একেবাৰে ফুট লগাবলৈ নিদিয়ে। প্ৰতিদিনে সি অলপ অলপকৈ ডাঙৰ হৈ আছে আৰু মই প্ৰতিদিনে নতুনকৈ মা হ'ব শিকি আছো। এই সৰু সৰু মুহূৰ্তবোৰ এদিন স্মৃতি হৈ থাকিব। সেইবাবে মই প্ৰতিটো দিন, প্ৰতিটো হাঁহি আৰু প্ৰতিটো আদৰ মোৰ হৃদয়ত, লগতে এই ভিডিঅ'বোৰত সযতনে সাঁচি ৰাখিছো। দেহামনুক এনেকৈ গা পা ধুৱাই দিয়াৰ পিছত সি বহুত আৰাম পায় আৰু এতিয়া সি শুব ওলাইছে। আজিৰ দিনটো আমাৰ মৰমৰ স্মৃতি হৈ থাকিল। কালিলৈ আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। আজিলৈ বাই বাই।